আজি জালাইফষ্টাইল কোম্পানীৰ বিষয়ে আলোচনা কৰিম। পলক কোম্পানীৰ মিছন, ভিজন, প্ৰফাইল, কোম্পানীয়ে কিমান শ্বেয়াৰ জেনেৰেট কৰিব আৰু কেনেকৈ আমি টকা উপাৰ্জন কৰিব পাৰিম তাৰ বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোক ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাই থাকিব। মই জালাইফষ্টাইল কোম্পানীৰ কথাকে কৈ আছোঁ। বৰ্তমান এটা ভাল এই কোম্পানীৰ ট্ৰেণ্ডিং চলি আছে। গতিকে ব্লগ আমি A to Z জালাইফষ্টাইল কোম্পানীৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ, যিটোৰ ৱেবছাইট www.jaalifestyle.com জৰিয়তে আপোনালোকে এই ৱেবছাইটত ভিজিট কৰিব পাৰিব। জালাইফষ্টাইলৰ ফুল ফৰ্ম জাম্প ষ্টাৰ্ট এণ্ড এমেজিং লাইফষ্টাইল। ইয়াৰ অৰ্থ হ'ল জীৱন জীৱিকাৰ এক অদ্ভুত কৌশল। বহুতে বহুত সপোন দেখে, তেনে সপোন এই কোম্পানীৰ জৰিয়তে পোৱা যাব বুলি মোৰ আশা। গতিকে সেই সপোন পূৰণ কৰিবৰ কাৰণে আহক আমি জইন হওঁ আৰু ইয়াৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰোঁ। জালাইফষ্টাইল হ'ল জালাইফ প্ৰভাইডছ সলিউশ্যন টু এ বেটাৰ লাইফ। কোম্পানীৰ মিছন আৰু ভিজনত জানিব বিচাৰে যদি এই কোম্পানীৰ বিষয়ে আমি বহুত কথাই জানিব লাগিব। এইটো এটা পাব্লিক লিমিটেড কোম্পানী হয়, যাৰ 20% শ্বেয়াৰ কোম্পানী ৰাখিব আৰু 80% শ্বেয়াৰ আমাক তথা গোটেই ৱৰ্ল্ড ৱাইড ভগাই দিব। এইটোৱে কোম্পানীৰ মিছন বা ভিজন হয়। এই কোম্পানীৰ মূল উদ্দেশ্য হ'ল ফাইনেন্সিয়েল ফ্ৰীডম, এজনৰ দ্বাৰা অন্য এজনক ফাইনেন্সিয়েল দিশত আগবঢ়াই নিয়া। এই উদ্দেশ্য লৈ আৰম্ভ হৈছে আজি বিশ্বত দ্ৰুত গতিত আগবঢ়া দিয়ে এই কোম্পানী। যদি কোম্পানীৰ প্ৰফাইলৰ বিষয়ে কওঁ, জালাইফষ্টাইল সম্পূৰ্ণ লিগেল আৰু ৰেজিষ্টাৰ্ড কোম্পানী হয়। ৱৰ্ল্ড ৱাইড 11টা কাণ্ট্ৰিত ইয়াৰ বিজনেছ চলি আছে। লগতে লিগেল অফিচ তথা বিভিন্ন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো আছে। জালাইফষ্টাইল কোনো নেটৱৰ্ক মাৰ্কেটিং কোম্পানী নহয়। ইয়াত কোনো প্ৰডাক্ট বেচা কিনাৰ দৰকাৰ নাই আৰু সিমান ডাঙৰ ইনভেষ্টমেণ্টো কৰিব নালাগে। এক কথাত ক'ব গ'লে জালাইফষ্টাইল এটা প্ৰপাৰ বিজনেছ হয়, এক প্ৰপাৰ ছিষ্টেম হয়। যদি কোম্পানীৰ ভালদৰে বুজি ল'ব বিচাৰে তেতিয়া বহুত টকা উপাৰ্জন কৰিব পাৰিব। জালাইফষ্টাইলৰ বিষয়ে কেনেকৈ জানিব পাৰিব বা কেনেকৈ জইন হ'ব পাৰিম তাৰ বিষয়ে জানিলোঁ। ষ্টেপ বাই ষ্টেপ আমি জানি ল'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন বাই লিংক, অৰ্থাৎ যিজনে আপোনাক হোৱাটছআপৰ জৰিয়তে এটা লিংক পঠাব, সেই লিংকৰ জৰিয়তে আপুনি ষ্টেপ বাই ষ্টেপ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ ইমেইল ভেৰিফিকেশ্যন কৰিব লাগিব। আপুনি ইমেইল ভেৰিফায়াৰৰ মাজত গৈ পেলাই নিজৰ ইমেইলটো হেৰি দিব। তাৰপিছত সেই ইমেইলটো আপোনাৰ নিজৰ যিটো ইমেইল আছে তাতে গুচি যাব মেছেজ আকাৰে। তাত গৈ পেলাই জিমেইলটো অন কৰি পেলাই ক্লিক হিয়াৰত মাৰি দিব। তেতিয়া আকৌ আপোনাৰ যিটো পেজ জালাইফষ্টাইলৰ সেই পেজটো খুলি যাব। তাৰপিছত পাৰ্চনেল ভেৰিফিকেশ্যন কৰিব লাগিব। পাৰ্চনেল ভেৰিফিকেশ্যন কৰিব হ'লে আপোনাৰ 18 ইউৰো দিব লাগে, কিন্তু বৰ্তমান অফাৰ ছিজন চলি আছে। গতিকে 10.5 ইউৰো আমাৰ ভাৰতীয় টকাৰ হিচাপত গ'লে আপোনাৰ 912 টকা, GST লৈ পেলাই 1110-15 টকা বা 1150 টকা মানুহ হ'ব পাৰে। এই কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ৰেজিষ্টাৰ অন ইহা বুলি লিখা আছে, তাত গৈ পেলাই আপোনাৰ একাউণ্টটো ৰেজিষ্টাৰ কৰিব। য'ত নেকি আমি টকাখিনি উপাৰ্জন কৰিব পাৰিম তাতেই গৈ পেলাই ৰেজিষ্টাৰ কৰিব লাগিব। গতিকে ইহাত আমি প্ৰথমে ৰেজিষ্টাৰটো কৰা দৰকাৰ আছে। তাতে আমি এডবিলাক চাব লাগিব আৰু তাত আপোনাৰ এডিট প্ৰফাইল বুলি লিখা আছে, তাত গৈ পেলাই আপুনি কি এড চাব পাৰিব। সেই এডৰ ভিতৰত আপুনি 25টামান মিনিমাম 25টা আপুনি চিলেক্ট কৰিব। ইয়াতকৈ বেছি চিলেক্ট নকৰিব, কাৰণ 25টাৰ ভিতৰতে আপোনাৰ যিকেইটা চিলেক্ট কৰিব তাৰ পৰাই আপোনাৰ যিমানখিনি এড ওলায় সেই এডবিলাক আপুনি চাব পাৰিব। আৰু ডেইলি 60 এডকৈ থাকিব। তাত আপুনি ডেইলি আপুনি আধা ঘণ্টা সময় 30 ছেকেণ্ড কৰি চাব পাৰিব। আৰু ডেইলি আপোনাৰ চোৱাৰ পিছত আপোনাৰ KYC-খিনিও আপুনি কৰিব লাগিব। KYC ফুল কৰি পেলাই আপুনি আপোনাৰ ID প্ৰুফ, চেলফি, আপোনাৰ নিজৰ পিকচাৰ হ'লেও হ'ব। ইয়াৰ পিছত আপুনি
নিজৰ ইউজাৰ আইডি পাছৱৰ্ড ইউজ কৰি আপোনাৰ একাউণ্টটো খুলিব পাৰিব। KYC কমপ্লিট হোৱাৰ পিছত আমাৰ কিমান টাইপৰ ইনকাম হয় আহক জানো। প্ৰথম আছে আপোনাৰ শ্বেয়াৰ ইনকাম ফৰ 3 মিলিয়ন ফাউণ্ডাৰ মেম্বাৰ্ছ, অৰ্থাৎ 30 লাখ মানুহটো অফাৰ পিৰিয়ডৰ 30 লাখ মানুহৰ যিসকল মানে ইয়াত আপোনাৰ জইন হ'ব সিহঁতেই আপোনাৰ শ্বেয়াৰ ইনকামখিনি পাব। ইয়াৰ পিছত বাকী যিসকল জইন হ'ব সিহঁতে এই ইনকামটো আপোনাৰ নাপাব। ফিউচাৰ শ্বেয়াৰ যিটো আছে তাত আমি 1000 ইউৰো যিটো আছে এইটো আমাৰ কাৰণে অফাৰ হয়, গতিকে এইটো আমি পাই থাকিব পাৰিম। তাৰপিছত চেল্ফ ইনকাম আছে, এডছ ভিউ ইনকাম, 100% ৰেফাৰেল ইনকাম আছে, লাইফষ্টাইল মান্থলি বোনাছ লেভেল ইনকাম আছে, যাক ক্ৰিপ্টো ইনকাম। এক কথাত ক'ব গ'লে পেইড ইনকামত আপোনাৰ কিছুমান 68 ডেইলিত আপোনাৰ ইনকামটো তেনেকৈ হ'ব পাৰে। ইয়াৰলি আপোনাৰ 1000 ইউৰো হ'ব, আমাৰ ভাৰতীয় টকাৰ হিচাপত গ'লে 87,000 হ'ব। মান্থলি 82.2 ইউৰো অৰ্থাৎ 7,200 ৰুপিজ আমি এপ্ৰক্সিমেটলি পাম। ডেইলি 2.74 ইউৰোকে আমি পাম, ভাৰতীয় হিচাপত 240 টকা। আৰু পাৰ এডছত হ'ব 0.04 ইউৰো অৰ্থাৎ ডেইলি 4 টকাকৈ। ইয়াৰ পিছত আহোঁ মান্থলি লাইফষ্টাইল বোনাছ আমি কেনেকৈ পাম। লেভেল 1ত বোনাছ আমাৰ 5 ইউৰো, লেভেল 2 2 ইউৰো, লেভেল 3 2 ইউৰো, লেভেল 4ত 2 ইউৰো, লেভেল 5ত 2 ইউৰো, লেভেল 6ত 3 ইউৰো, লেভেল 7ত 4 ইউৰো, টোটেল গৈ পেলাই 20 ইউৰো মান্থলি যিটো লাইফষ্টাইল বোনাছ আছে সেইটো আমি পাই থাকিম। আপুনি আনলিমিটেড টিম বনাব পাৰিব আৰু লেভেল ৱাইজ আনলিমিটেড বোনাছো পাই থাকিব পাৰিব। এতিয়া চাওঁ, যদি আপোনাৰ কোনো ৰেফাৰেল নাই, কাকো জইনো কৰা নাই, তেতিয়া কোম্পানীয়ে আমাৰ বাবে বিশেষ সুবিধা ৰাখিছে। প্ৰতিজনৰ ডাউনলাইনত KYC থকাসকলৰ তলত 3জন পাৰ্চন এড কৰিব আৰু তাৰ পৰাও আমি ডেইলি 960 টকা উপাৰ্জন কৰিব পাৰিম, অৰ্থাৎ মাহেকত প্ৰায় 28,000 টকা এটা উপাৰ্জন কৰিব পাৰিম। চাওক কোম্পানীয়ে আমাৰ বাবে কিমান ভাল চিন্তা কৰি থৈছে। গতিকে নন KYC ইনকামসকলৰো ইয়াতে ইনকাম কৰিব পাৰিব। যিসকলে নেকি KYC কৰা নাই সিহঁতৰ কাৰণে কোম্পানীয়ে সুবিধা এটা দিছে। ইয়াৰলি 350 ইউৰো পাব, মিনিমাম ভাৰতীয় টকা হিচাপত 3000 টকা। মান্থলি বছৰি 30,000 টকা পাব। মান্থলি আপোনাৰ 29.16 ইউৰো, মাহেকত 2600 টকা। ডেইলি 0.97 ইউৰো পাব, অৰ্থাৎ ভাৰতীয় টকা হিচাপত 85 টকা। আৰু পাৰ এডছত 0.016 ইউৰো অৰ্থাৎ 1.4 টকা ভাৰতীয় টকা হিচাপত পোৱা যাব। মাল্টিপল অপশ্যন ফৰ উইথড্ৰল প্ৰচেছ, বেংক উইথ উইথড্ৰল আপুনি বহুত অপশ্যন আছে আপুনি টকাখিনি উইথড্ৰল দিয়াৰ কাৰণে, তাৰ কিছুমান ব্যৱস্থা ইয়াত দিয়া হৈছে। বেংক উইথড্ৰল ব্যৱস্থা আছে, ক্ৰিপ্টো কাৰেঞ্চি হিচাপতো আপুনি উইথড্ৰ কৰিব পাৰিব। ইউ কেন মেক ভাউচাৰৰ জৰিয়তেও আপুনি কৰিব পাৰিব। ফৰ শ্বপিং আপুনি শ্বপিং ৱালেটৰ জৰিয়তেও আপুনি টকাখিনি উইথড্ৰ কৰিব পাৰিব। তাৰপিছত আৰু এটা সিহঁতে নিজে কাৰ্ড দিব আমাক বুলি তেনেধৰণৰ ধাৰণা কৰা হৈছে, যিটো হৈছে জালাইফষ্টাইল প্ৰিপেইড কাৰ্ড, ডেবিট কাৰ্ড। আৰু এটা কণ্ডিশ্যন আছে, ইয়াত আমি টকা কিমানখিনি উইথড্ৰল দিব পাৰিম। এইটো মিনিমাম উইথড্ৰল এমাউণ্ট হ'ব 100 ইউৰো। পাৰ উইথড্ৰল চাৰ্জ 2.5 ইউৰো, প্ৰতিটো 100 ইউৰোতে 2.5 চাৰ্জ হিচাপত ৰাখিব। আই হোপ ইউ হেভ এ নাইচ ডে। থেংক ইউ, বেষ্ট উইচেছ। শেষত মই এটা কথা ক'ব বিচাৰিম, জালাইফষ্টাইল ইজ ওৱান অফ দ্য বেষ্ট ছিষ্টেম ইন দ্য ৱৰ্ল্ড। গতিকে আপোনালোক দেৰি নকৰি কোম্পানীৰ লগত জড়িত হৈ যাওক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰক, যাতে চবেই এই ধুনীয়া সুবিধা এটা পাব পাৰে, ঘৰত বহি বহি ইনকামটো পাব পাৰে। থেংক ইউ।